हेलो फ्रेंड्स गुड मॉर्निंग সকলোকে তো এতিয়া বৰ্তমান পাইছে 6টা আৰু আমি এতিয়া যাবলৈ ওলালো পিকনিকত আৰু পিকনিক গৈ আছো ভুটানৰ মাওনা বিলত তো চাই থাকক এতিয়া মই পুৰা একদম বেগ চেক লৈ ৰেডি আমি গৈ আছো পিকনিক জাষ্ট পুৰা ওলালো আৰু এতিয়া যাম আমি লক্ষী মন্দিৰ তো লক্ষী মন্দিৰত যাই কিনে ডাইৰেক্ট গাড়ীত উঠিম বাছত তো আপোনালোকক ৰখাবলৈ মই চেষ্টা কৰিম তো চাই থাকক ভিডিঅ' আহক আজিৰ মোৰ ইন্ট্ৰটো দিলো হেল্ল' অসমবাসী ৰাইজলৈ মই মঞ্জিত আৰু আপোনালোকক স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ মোৰ ইউটিউব চেনেল গাঁৱলীয়া ব্লগ তো চাই থাকক একদম পূজা গৈ আছোঁ মজাকৈ একদম পুৰা ঠাণ্ডা কুঁৱলী নিয়ৰ তো গৈ আছোঁ এয়া ৰাস্তা গৈ আছোঁ তো চাই থাকক ভিডিঅ' তো আহক আৰম্ভ কৰোঁ ভিডিঅ'টো আপোনালোকক ডাইৰেক্ট লগ পাই আছোঁ বাছত তো চাওক ফাইনেলি আমি আহিলোঁ ঘৰৰ পৰা ওলাই আৰু এতিয়া আহিছোঁ এখন দোকান আছে ইয়াতে তো আমাৰ দাদাৰে এইখন পুৰণি দোকান হয় তো ইয়াতে আহিলোঁ মানে তাৰ আটাৰ ঘৰত তো আমি এতিয়া গৈ আছোঁ লক্ষী মন্দিৰৰ গাড়ীত উঠিবলৈ আৰু পিকনিক গৈ আছোঁ যিহেতু আৰু পিকনিকত যাম কাই মোৰ লগত বৌ আছে আৰু অসুবিধা হ'লে বৌকো দুখাম বৌ আজি আমি ক'ত গৈ আছোঁ পিকনিক ভুটান মাওনা বিল পুৰা এনজয় কৰিম না আজি পুৰা একদম ধামাকা হ'ব না পিকনিক তো চাই থাকক ভিডিঅ' মোৰ লগত আছে ভাতিজী অনুষ্কা ৰায় হাই দিয়া ক'ত যাবলৈ ওলাইছোঁ আমি আজি ভুটান তো এয়া মোৰ লগত আছে দাদা বৌ তো চাই থাকক ফাইনেলি এয়া গৈ আছোঁ আমি মজাকৈ একদম লক্ষী মন্দিৰৰ গাড়ীত উঠিবলৈ এয়া দাদা বৌ চাই থাকক মাওনা বিল থেংক ইউ তো চাই থাকক ভিডিঅ' আপোনালোকক ডাইৰেক্ট লগ পাই আছোঁ বাছত তো চাওক তো ৰাইজ এয়া আহি পালোঁ আমি লক্ষী মন্দিৰ তো আপোনালোকে কেইটামান চিনেমেটিক শ্বট চাই লওক এয়া আপোনাৰ এইখন হৈছে লক্ষী মন্দিৰৰ ওপৰৰ পৰা গেটখন আৰু এয়া পূৰা একদম ৰাস্তাবোৰ দেখাই নাযায় কুঁৱলীৰে ভৰা তো আমি আহিছোঁ পিকনিক খাবলৈ গৈ আছোঁ এয়া তো ৰাইজ ফাইনেলি আহি পালোঁ আমি লক্ষী মন্দিৰ তো ইয়াতে আজি আমি গাড়ীত উঠিম তো বাছখন আমাৰ অলপ পাছত আহিব আৰু ইয়াতে আমাৰ মানুহবিলাক আছে পিকনিক খাবলৈ গৈ আছোঁ মাওনা বিল ভুটানলৈ তো চাই থাকক ভিডিঅ' পূৰা একদম ধামাকা হ'ব আৰু এয়া মোৰ লগত চবেই আছে তো চাই থাকক আহিলে দেখিছে তো চাই থাকক ভিডিঅ' আপোনালোকক ডাইৰেক্ট বাছত উঠা দৃশ্য দেখুৱাব আছোঁ ধন্যবাদ ফাইনেলি আমাৰ বাছখন আহি গ'ল তো চাওক এইখন বাছতে আমি গৈ আছোঁ মাওনা বিল পিকনিক স্পট ব্লক এতিয়া ওপৰত উঠিব লাগে ৰাইজ মানুহ চাওক ভুটান বৰ্ডাৰ ভুটান তো ব্লক গাড়ীত এতিয়া উঠিব লাগে তো চাই থাকক তো ৰাইজ এয়া আমি ফাইনেলি উঠি ল'লোঁ বাছত আৰু আমি গৈ আছোঁ পিকনিক আৰু ইয়াতে চিটবিলাক খালী আছে তো আপোনালোকে মানুহ চাই লওক মানুহ পূৰা গৈ আছোঁ একদম পিকনিক পূৰা একদম আজি এনজয় কৰিম তো গাইজ এয়া আপোনালোকে চাই আছে মোৰ ভিডিঅ' আৰু এয়া আমাৰ বাছখনত বহুত চিট খালী গৈ আছে আৰু মই বহি আছোঁ বৰ্তমান পিছৰ চিটত আৰু মোৰ আগৰ চিটত মানুহবিলাক গৈ আছে আৰু এয়া ৰাস্তাবিলাক কুঁৱলীৰে ভৰা তো চাই থাকক মই খিৰিকীৰে ভিডিঅ' কৰি আছোঁ খিৰিকীৰে মানে মোবাইলটো ওলাই ভিডিঅ' কৰি আছোঁ তো চাই থাকক এয়া মজাকৈ একদম চাই থাকক এনজয় কৰক আজিৰ ভিডিঅ'টো তো চাই থাকক পূৰা একদম ধামাকাদাৰ হ'বলৈ গৈ আছে তো মানুহ চাওক না চব খালী চিট হৈ আছে আপোনালোকে যদি তো গাইজ এয়া আমি আহি পালোঁ খনিন্দাহঁতৰ ঘৰ মানে বুদ্ধ ৰায় তো তেওঁলোকৰ ঘৰ আহি পালোঁ মানে আপোনালোকক বস্তুবোৰ তোলা মই দেখাবলৈ নোৱাৰিলোঁ তো মোক বেয়া নাপাব আৰু এতিয়া আমাৰ গাড়ীখন ষ্টাৰ্ট দিলে তো ব্লক মাওনা বিললৈ যাত্ৰা আৰম্ভ কৰোঁ আহক ৰাইজ আহক আমাৰ লগত পিকনিক খাবলৈ যাওঁ ভুটানলৈ মানে ভুটান বৰ্ডাৰ মাওনা বিললৈ তো একদম খালী গাড়ী তো আহক ৰাইজ আহক পিকনিক খাবলৈ যাওঁ আমাৰ লগত তো ৰাইজ এয়া আমি আহি পালোঁ বঙাইগাঁও অভাৰ ব্ৰিজ আৰু অভাৰ ব্ৰিজখনৰ নাম হৈছে বীৰ চিলাৰায় উৰণীয়া সেতু আৰু এয়া উৰণীয়া সেতুৰ মাজত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ক্লক টাৱাৰ এই কেইদিনমান আগতে আমাৰ এই বঙাইগাঁৱত উৰণীয়া সেতুৰ ওপৰত ক্লক টাৱাৰ নিৰ্মাণ হৈছে আৰু এয়া চাওক মই খিৰিকীৰে ভিডিঅ' বনাই আছোঁ এয়া চাওক ব্ৰিজখনতো একদম মজাকৈ মানে পূৰা আমাৰ গাড়ীখন পূৰা একদম ৰাণত গৈ আছে আৰু আপোনালোকক ক্লক টাৱাৰডাল চাই লওক ক্লক টাৱাৰ চাই থাকক এয়া এইখনেই হৈছে বঙাইগাঁৱৰ বীৰ চিলাৰায় উৰণীয়া সেতু ব্ৰিজখন তো আপোনালোকে চাই থাকক মোৰ ভিডিঅ' আৰু ভিডিঅ'টোৰ জৰিয়তে সকলো কথা গম পাই যাব আৰু তো চাই থাকক গৈ আছোঁ মাওনা বিল পিকনিক স্পট তো মাওনা বিল ভুটান বৰ্ডাৰ মাওনা বিল পিকনিক স্পটলৈ আৰু এয়া হৈছে বঙাইগাঁৱৰ বীৰ চিলাৰায় উৰণীয়া সেতু অভাৰ ব্ৰিজ তো চাই থাকক ভিডিঅ' আৰু এয়া আহি পালোঁ আমি এইদলে হৈছে ক্লক টাৱাৰ বঙাইগাঁও তো চাওক
গাইজ চৰি মোক আপোনালোকে ভুল নধৰিব মানে ইয়াত আমাৰ বাছখনত পুৰা একদম হুলস্থুল হৈ আছে তো মানে হুলস্থুলৰ কাৰণে মোৰ ভইচটো আপোনালোকক শুনাবলৈ নাপাৰিলোঁ মানে যদিও ভিডিঅ' কৰিছোঁ কিন্তু মোৰ ভইচটো আপোনালোকক শুনাবলৈ নোৱাৰিলোঁ তো মোক বেয়া নাপাব কাৰণ মানে বাছত পুৰা একদম হাল্লা চিল্লা গান গোৱা মানে পুৰা একদম হুলস্থুল হৈ আছে সেইকাৰণে আপোনালোকক মোৰ নিজৰ ভইচটো জনাবলৈ পৰা নাই তো আপোনালোকে বেয়া নাপাব তো চাই থাকক ভিডিঅ' আৰু ভূটানলৈ গৈ আছোঁ মাউনাবিল তো পুৰা একদম এনজয় হ'ব আৰু জাগাবোৰ আপোনালোকক দুখাম কেনেকুৱা পৰিস্থিতি কেনেকুৱা তো আপোনালোকে মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক আহিব পাৰে পিকনিক আৰু একদম বঢ়িয়া প্লেচ হয় তো মই ইউটিউবত চাই কিনে আমি আহিছোঁ আজি পিকনিক খাবলৈ আৰু তো একদম মজাকে চাই থাকক মজাকে তো চাই থাকক একদম মজাকে ধামাকা হ'ব পুৰা মানে বাছত একদম হুলস্থুল হৈ আছে সেইকাৰণে মোৰ ভইচটো আপোনালোকক শুনাবলৈ নোৱাৰিলোঁ তো মোক বেয়া নাভাবিব আৰু এয়া মোৰ লগত আছে বৌ তো চাই থাকক পুৰা মই একদম গৈ আছোঁ মানে চেলফি ষ্টিক লৈ মই ভিডিঅ' বনোৱাত ব্যস্ত আৰু মানুহবিলাকে পুৰা একদম হুলস্থুল হৈ আছে সেইকাৰণে মানে মোৰ ভইচটো মই ক'ব পৰা নাই মানুহবিলাকৰ কাৰণে মোৰ ভইচবোৰ শুনাই নাযায় তো একদম পুৰা মানে হুলস্থুল বাছত পুৰা একদম ধূলি সময় মানে দেহা কাপোৰ পুৰা একদম লেতেৰা হৈ গৈছে তো চাই থাকক আৰু এয়া মোৰ লগত আছে খলদা আমাৰ ৰান্ধনী আজিৰ ৰান্ধনীজন হৈছে এয়া খলদা আমাৰ তো খলদা আপুনি কৈ দিয়ক আমি ক'ত যাই আছোঁ তো চাই থাকক ভিডিঅ' এয়া খলদা আমাৰ ৰান্ধনী আজি পিকনিক স্পটৰ ৰান্ধনী হয় তো আপোনালোকক যদি ৰান্ধনী লাগে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে তো চাওক পুৰা একদম হুলস্থুল মজাকে একদম তো গৈ আছোঁ তো চাওক ৰাইজ বাছত কিমান মানুহ আৰু একদম মজা হুলস্থুল হৈ আছে তো চাওক ভূটান গৈ আছোঁ ভূটান বৰ্ডাৰ মাউনাবিল কাজলগাঁও SSB তো SSB কেম্পত মানে আমি এতিয়া আহিছোঁ ৰখিছোঁ আৰু এয়া আমাৰ এখন বাছখন মানে পেচাব কৰি ল'লোঁ আৰু বাছত এয়া বহুত মানুহ আছে তো আমি এতিয়া পিকনিক গৈ আছোঁ তো বাছখন আমাৰ চিৰাইছে বৰ্তমান আমি আহি পাইছোঁ SSB কেম্প কাজলগাঁও আৰু এয়া ফটো উঠাত আমাৰ ব্যস্ত তো চাই থাকক ভিডিঅ' গৈ আছোঁ তো এইখনে হৈছে আমাৰ নিৰ্মালী বাছখন ASTC আণ্ডাৰ তো ইয়াতে আমি অলপ ৰখিছোঁ আৰু প্ৰৱেশ মানে আমাৰ ড্ৰাইভাৰ তো ইয়াতে মানে পইচা দি আছোঁ পইচা নিদিয়াৰ পৰা মানে আমাক ভিতৰলৈ সোমাবলৈ নিদিব তো চাই থাকক ভিডিঅ' এয়া হৈছে আমাৰ এইখনে নিৰ্মালী ট্ৰেভেলাৰ বাছ আৰু মানুহ ইয়াত চাই লওক তো চাই থাকক আহি পালোঁ ভূটান তো আৰু বেছি নাই তো চাওক একদম ভালদৰে চাই থাকক আৰু মোৰ আগত আছে ব্ৰিজ তো আপোনালোকক সকলো বস্তুবোৰ দেখুৱাম কি আছে ইয়াতে কি দেখা পাওঁ তো গোটাকে দেখুৱাম তো চাই থাকক ভিডিঅ' আৰু এয়া হৈছে পিকনিক স্পট বেকগ্ৰাউণ্ড তো চাওক তো চাই থাকক একদম মজাকে আৰু এয়া মই এইটো চুঙিৰে গৈ আছোঁ ফাইনেলি আহি পালোঁ এয়া চাওক গাড়ীবিলাক পাৰ্কিং কৰিছে ইয়াতে বাছটা চব পাৰ্কিং আছে তো একদম মজাকে চাই থাকক এয়া হৈছে শিল আৰু এতিয়া যাম মই ব্ৰিজখনত যাম তো ব্ৰিজখনত গৈ আপোনালোকক ডাইৰেক্ট লগ পাই আছোঁ তো ফাইনেলি এয়া মই আহি গ'লোঁ এইখন ব্ৰিজ তো ইয়াতে এতিয়া ফটো উঠিম একদম মজাকে তো চাওক আৰু এয়া ফটো উঠা ব্যস্ত মই ভাতিজিক কৈ দিয়ক কেনেকুৱা লাগিছে আজি আহি একদম মজাকে আৰু এয়া ফটো উঠা পুৰা ব্যস্ত হৈ আছে চাওক ভিডিঅ' আৰু এতিয়া ব্ৰিজখন দেখুৱাবলৈ মই চেষ্টা কৰিম আপোনালোকক ব্ৰিজখন দেখুৱাই আছোঁ 360 ভিউ বেকগ্ৰাউণ্ডৰে চাওক খাবলৈ আহিছোঁ আমি এখনি ট্ৰেভেলাৰ লৈ নিমাতী ঘাটতে
লুইতৰ কাষতে চেলফি মাৰিম তোক লৈ নিমাতী ঘাটতে লুইতৰ কাষতে চেলফি মাৰিম তোক লৈ ৰুমি চুমি জুলি থাকি মিলি জুলি সদায় একতা হৈ তহঁতৰ লগতে সদায় এনেকে যাম পিকনিক খাবলৈ মিছা মাছ আনিছো কেঁকুৰাও আনিছো গাহৰি আনিছো বাহু মাছো আনিছো মিছা মাছ আনিছো কেঁকুৰাও আনিছো গাহৰি আনিছো বাহু মাছো আনিছো সকলোৱে মিলি জুলি খাম বুলি ভাবিছো